আৰু ইফালে ইয়া এই জোৰা দেখি দিছোঁ। এই জোৰাত একেবাৰে সম্পূৰ্ণ বেলেগ কৰি মই ফুলৰ ডিজাইনটো দি সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকক হাতশালত বোৱা মাছৰাজ সূতাৰ দুযোৰ মেখেলা চাদৰ দেখুৱাবলৈ লৈছোঁ। আপোনালোকে চিম্পুল কৰি কেনেকৈ ঘৰতে হাতশালত মানে ফুল চিম্পুল কৰি দি বুই ল'ব পাৰে তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ মোৰ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। আপোনালোকক দেখুৱাবলৈ খোজা দুযোৰ কাপোৰ মোৰ এয়া মাছৰাজৰ সাজ মাছৰাজৰ আৰু হাতশালত বোৱা, মানে কোনো এটা মেচিনত বোৱা নহয়। এই কাপোৰ হাতশালত বোৱা আৰু এই বুটাবিলাক যি বাচিছোঁ মই নিজে বাচিছোঁ। আৰু এয়া চাওক পাৰিটো হৈছে কলা আৰু ফুলবিলাকো মই কলাই দি দিছোঁ। বহুত চিম্পুল কৰি বুইছোঁ আৰু যেতুকে নামঘৰত যাবৰ কাৰণে বা ধৰাছোঁ যিকোনো নামে কামে যাৱাৰ কাৰণে বহুত ভাল এনেকুৱা চিম্পুল কাপোৰ এযোৰ। মই এই কাপোৰযোৰা একেলগে মানে বুইছোঁ। এই দুযোৰা কাপোৰ একেলগে বোৱাৰ কাৰণে মানে পাৰিটো কলা কলাই হৈছে একে বাতিতে বোৱা সেইকাৰণে, কিন্তু মই কাপোৰ আপোনালোকক এইকাৰণে দেখুৱাব চাইছোঁ যে ফুলৰ ডিজাইন বহুতে হয়তো বোৱা কাপোৰ বৈ কিন্তু ভাবে ফুলবিলাক কেনেকৈ দিম, চিম্পুলকৈ ফুল দিয়াৰ কাৰণে মানুহে বহুতখিনি ভাবি থাকিব লগা হয়। কিন্তু আজি মই আপোনালোকক সহজতে দেখাবলৈ লৈছোঁ আপোনালোকে এনেকুৱা চিম্পুল টাইপৰ ডিজাইন দি কিনেও আপোনালোকে কাপোৰ বব পাৰে। এই জোৰাত মই বেলেগ ডিজাইন দিছোঁ আৰু এই জোৰাটো মই বেলেগ ডিজাইন দিছোঁ। ডিজাইনটো মই সম্পূৰ্ণকৈ আপোনালোকক দেখি দিম আৰু লগতে মই দহ চাইডে পাৰপতি দিছোঁ। এই জোৰাত বেলেগ দিছোঁ, এই জোৰাত বেলেগ দিছোঁ, কিন্তু সম্পূৰ্ণ কাপোৰযোৰা আপোনালোকক ধুনীয়া কৰি দেখি দিছোঁ। আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰা কৰি চাব। আৰু কোনোবাই যদি মোৰ চেনেলটোত নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত অলপমান আপোনালোকে সহায় কৰিব পাৰিলে ভিডিঅ'বিলাকো শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক দিবা নাপাহৰিব। তেনেহ'লে মই কাপোৰযোৰা আপোনালোকক ধুনীয়া কৰি দেখি দিছোঁ, মানে খুলি মেলি দেখি দিছোঁ। এতিয়া যেতুকি জাপক জাপাই আছে মই ধুনীয়া কৰি আপোনালোকক দেখি দিছোঁ। এয়া ধুনীয়া কৰি মই খুলি মেলি আপোনালোকক চাদৰখন দেখি দিছোঁ। চাওক বহুত অলহা বলহা হয়, চাদৰৰ বেডটো বহুত বলহা আছে আৰু দীঘলটো বহুত মানে বহুত দীঘল আছে। যিমান ডাঙৰ দীঘল মানুহ হ'লে এই জোৰা কাপোৰ পিন্ধিব পাৰে। আৰু আপোনালোকে চাওক ফুলৰ ডিজাইনটো মই কেনেকুৱা দিছোঁ। পাৰপতি দিছোঁ, পাৰপতি দি কিনে মই লগতে এইবিলাক কাৰা পাৰি দিছোঁ মাজত, কিন্তু বুটাটো মই চিম্পুল গল বুটা দিছোঁ আপোনালোকে দেখিছে। আৰু পাৰিটো মই খুব ধুনীয়া কৰি এটা চাইজ উঠাকৈ বেছি ডাঙৰো দিয়া নাই বেছি সৰুও দিয়া নাই, হিচাপ অনুযায়ী ধুনীয়া কৰি দেখি দিছোঁ। এই জোৰা কাপোৰ আৰু এৰে মেখেলাখন আছে। এয়া এইখন হৈছে মেখেলা, মানে মোৰ বোৱাতে ৰাসৰ দাগ লাগছে কাপোৰযোৰা সেইকাৰণে অলপমান বেয়া হৈছে। যেতুকি ৰাসত বহুত দিন কাপোৰ বোৱা নাছিলোঁ, বোৱাৰ লগে লগে এনেকৈ দাগ পৰি গ'ল। একো নাই, দাগবিলাক যেতিয়া ধুই থাকি মই তেতিয়া যাব। কিন্তু আপোনালোকক মই ফুলৰ ডিজাইনটো আপোনালোকে সহজতে এনেকৈ দি ল'ব পাৰে চিম্পুল কৰি, মানে বেছি একো মানে সেই খাটনি নাই। এনেকৈ কাপোৰ বুলি বহুত চিম্পুলত হৈ যায়। পাৰপতিটো তোলাটো অলপ কষ্ট আছে, যেতুকি থকা ফুল তোলাটো অলপমান কষ্ট হয়, যেতুকি মই নিজে বৈ আনি মই নিজে জানো। ইফালে এই জোৰা কাপোৰ আপোনালোকক ধুনীয়া কৰি দেখি দিছোঁ। ইমানখিনি মই চাদৰৰ দীঘলবিলাক দেখি থকা নাই, কাৰণ মোৰ হিচাপ অনুযায়ী মই বৈ লৈছোঁ। যেতুকি মোকো অলপ ডাঙৰ দীঘল কাপোৰ লাগে সেইকাৰণে মই অলপ ডাঙৰ দীঘলকৈ বৈছোঁ। আপোনালোকে যদি ঘৰত এনেকৈ চিম্পুল কৰি কাপোৰ বৈ ল'ব পাৰে এই ডিজাইনত খুব ধুনীয়া লাগে। আৰু বহুত চিম্পুল ডিজাইনত বুলে কাপোৰবিলাক এনেও ভাল লাগে, কাৰণ বেছি হেভি ডিজাইনত নামত যোৱা কাপোৰবিলাক বেছি হেভি ডিজাইনত বুলে ভাল নালাগে। সেইকাৰণে মই চিম্পুল কৰিয়ে বৈছোঁ। কেনেকুৱা লাগিছে কাপোৰযোৰা কমেণ্ট কৰি জনাব। আৰু নেক্সট এটা জোৰা মই আপোনালোকক দেখি দিছোঁ। আৰু ইফালে এয়া এই জোৰা দেখি দিছোঁ। এই জোৰাত একেবাৰে সম্পূৰ্ণ বেলেগ কৰি মই ফুলৰ ডিজাইনটো দিছোঁ আপোনালোকে দেখিছে। আৰু এই যিখিনি আমাৰ এইখিনি আঁচলত দিয়া যায় সেইখিনি মই বহুত বেলেগ কৰি বুইছোঁ। এয়া চাওক প্ৰথমতে এয়া 2 কণী বুই কিনে 2 কণী বগা বুইছোঁ, তাৰপিছত 4 কণী বুই দিছোঁ। এই মাজৰটো আৰু বেলেগকৈ কৰি দিছোঁ। এয়া চাওক মানে খুব ধুনীয়া এটা লগাইছে। আৰু ইফালে চাওক ফুলৰ ডিজাইনটো ইয়াত দিছোঁ, পাৰপতিটো অলপ বেলেগ আৰু ইয়াত দিছোঁ কাৰাটো অলপ বেছিকৈ লগতে দিছোঁ। এয়া মানে থকা ফুলৰ দৰে অলপমান এইখিনি মই ধুনীয়া কৰি বুটা ষ্টাইলত দিছোঁ। আৰু লগতে এয়া অকণমান ডাঙৰ বুটা এটা দিছোঁ। আৰু লগতে ঠিক এইখিনি বস্তু মই ইফালে ফিৰে দিছোঁ। এয়া আপোনালোকে দেখিছে বুটাখিনিও চাওক ধুনীয়াকৈ দেখি দিছোঁ। আৰু লগতে পাৰপতিটো মানে এই জোৰাতে এই পাৰপতি জোৰা মানে পাৰপতিটো ডাঙৰ হয়। এয়া চাওক কিমান চিম্পুল হ'লেও কাপোৰযোৰা কিমান ধুনীয়া লগা হৈছে আপোনালোকে দেখিছেনে। এনেকৈ আপোনালোকে এই ডিজাইনৰ কাপোৰ বৈ ল'ব, মানে বহুত সহজতে হয়। মানে এই কাপোৰ যদি আমি বুং খোজো ন, এইখিনি ফুল তোলাতে এদিনতে হৈ যায়, বেছি দিন নালাগে। আৰু ইফালে চাওক মেখেলাখন সম্পূৰ্ণ মেখেলাখনতো মই এনেকৈ দিছোঁ, কাৰণ পাৰপতিও দিছোঁ ইয়াতো। এয়া
চাওক ইয়াতো পাৰপতি দিছোঁ আৰু চাদৰৰ বোৱাৰ দৰে মই বৈছোঁ এইখিনি আপোনালোকে দেখিছে আৰু কাপোৰ দুযোৰাৰ ভিতৰত কোন যোৰা বেছি ভাল লাগিছে প্লিজ সকলোৱে কমেণ্ট কৰি জনাব আৰু কাৰোবাক যদি বোৱা কাপোৰ লাগে মোৰ তাত আপোনালোকে পাব আৰু যদি কাৰোবাক যদি বিচাৰে এনেকৈ বোৱা কাপোৰ আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ কাপোৰ নালাগিলেও কথা নাই কিন্তু মোক আগুৱাই যোৱাত সহায় কৰাৰ কাৰণে আপোনালোকে প্লিজ ভাল কমেণ্ট কৰিব লগতে লাইকবিলাক দিবা নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইক আমাৰ কাৰণে বহুত সাহস হয় আপোনালোকে প্লিজ লাইক কৰি দিব আপোনালোকে মোৰ ভিডিঅ'ত বেছিকৈ আপোনালোকে বোৱা কাপোৰৰ ভিডিঅ' পাব যেতুকি মোৰ অসুবিধাৰ কাৰণে মই বোৱা কাপোৰ বোৱা নাছিলোঁ কিন্তু এতিয়াৰ পৰা আপোনালোকে মোৰ ভিডিঅ'ত আপোনালোকে বেছিভাগ ব্লগ ভিডিঅ' নোপোৱা বেছিভাগ কাপোৰৰ ভিডিঅ' বা তাঁতশালৰ বিষয়ে ভিডিঅ' পাব আপোনালোকে প্লিজ ভিডিঅ'বিলাক চাব পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আগুৱাই যোৱাত সকলোৱে সহায় কৰিব প্লিজ আপোনালোকৰ মৰমৰ বহুত প্ৰয়োজন হৈ আছে যেহেতু কি আগুৱাই আহিছোঁৱে চেনেলটো আপোনালোকে বহুতখিনি মৰম দিছে আজি মোৰ 11,500 ছাবস্ক্ৰাইবাৰ হৈ গৈছে কিন্তু আপোনালোকৰ এইবিলাক মৰমৰ কাৰণে হৈছে আজি আপোনালোকে যদি মোক মৰম নকৰিলে সেইখিনি মোৰ ছাবস্ক্ৰাইবাৰ নহ'ল হয় কেতিয়াও কিন্তু আপোনালোকে মোক যথেষ্টখিনি বহুতখিনি মৰম দিয়াৰ কাৰণে আজি মই 11,500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল মোৰ চেনেলটোত তেনেহ'লে আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকে প্লিজ সকলোৱে আৰু এবাৰ কৈছোঁ কাপোৰ দুযোৰা কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে কোন যোৰা বেছি ভাল লাগিছে প্লিজ সকলোৱে কমেণ্ট কৰি জনাব